Hello friends, আমি আসাম পুলিশ ABUB এর কারণে রিটেন এক্সাম 2024 এর কারণে প্রিপারেশন কৰি আছো আৰু এটা তৃতীয়টো ভিডিও হয় আপোনালোকৰ কোৱেশ্চন আহিব আপোনালোকে এনসার দিয়াৰ চেষ্টা কৰিব আৰু কিমান শুদ্ধ হয় কমেন্টত জনাব ভিডিওটো স্টার্ট কৰো প্ৰথমটো কোৱেশ্চন হ'ব আপোনাৰ অহম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপচন 4টা দিয়া আছে আপোনালোকে ভাবিলক কি হ'ব ইয়াৰ কারেক্ট আনসার হ'ব অপচন নম্বৰ সি ৰাজীৱ গান্ধী দ্বিতীয় প্ৰশ্ন আমাৰ অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি চাৰিটা অপচন দিয়া আছে ব্ৰহ্মপুত্ৰ কলং বুঢ়ীদিহিং কপিলি ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি বুঢ়ীদিহিং আমাৰ খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম হ'ল বুঢ়ীদিহিং প্ৰশ্ন নম্বৰ 3 অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল অপশন 4টা দিয়া আছে অহম কোম্পানী অহম চাহ কোম্পানী লিমিটেড ইয়াৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব আমাৰ অপশন নম্বৰ এ অহম কোম্পানীটো আমাৰ বাণিজ্যিক চাহ কোম্পানী আছিল 4 নম্বৰ প্ৰশ্ন অহমৰ কোনটো তেল শোধনাগাৰ একৰ ৰিফাইনাৰী হিচাপে জনা যায় নুনুমাটি কঠালগুৰি বঙাইগাঁও নুমলীগড় ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব আমাৰ নুমলীগড় শোধনাগাৰটো আমাৰ একৰ ৰিফাইনাৰী হিচাপে জনা যায় 5 number question গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল 1980 1970 1991 1899 ইয়াৰ ভিতৰত কারেক্ট আনসার হ'ব আমাৰ অপচন নম্বৰ বি 1970 আমাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল আৰু অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ আমাৰ গুৱাহাটী হয় এইটো মনত থৈ দিব প্ৰশ্ন নম্বৰ 6 তলৰ কোনটো মুগা গৱেষণা কেন্দ্ৰ অসমত অৱস্থিত গুৱাহাটী বকো নগাঁও আৰু ডিফু এইটো আমাৰ মুগা গৱেষণা কেন্দ্ৰ হল আমাৰ অপচন নম্বৰ বি বকো অসমৰ ৰাজ্যিক আয়ৰ সাৰ্বত্ৰিক বৰঙনি কোনটো খণ্ডৰ পৰা আহৰণ কৰা হয় অপচন 4 দিয়া আছে সেৱা খণ্ড উদ্যোগ খণ্ড পৰ্যটন বিভাগ আৰু পশুপালন ইয়াৰ ভিতৰত সঠিক এনসাৰ আমাৰ হ'ব অপচন নম্বৰ এ সেৱা খণ্ডৰ পৰা আমাৰ সৰ্বাধিক বৰঙনি আহৰণ কৰা হয় প্ৰশ্ন নম্বৰ 8 আমি যাওঁ অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি অপচন যোগীঘোপা মিকিৰ পাহাৰ গুৱাহাটী আৰু শুৱালকুছি ইয়াৰ সঠিক এনসাৰ হ'ব অপচন নম্বৰ বি মিকিৰ পাহাৰ আমাৰ কপাহ উৎপাদন হোৱা অসমৰ সৰ্ববৃহৎ ঠাই হয় প্ৰশ্ন নম্বৰ 9 অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা জিলাখন হ'ল ৰঙিয়া ডিব্ৰুগড় নলবাৰী আৰু বৰপেটা ইয়াৰ ভিতৰত সঠিক এনসাৰ আমাৰ নলবাৰী হল অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা জিলা হয় অসমৰ চাহ বাগান আৰম্ভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল অপচন 4 দিয়া আছে ৰবিনসন আলেকজেণ্ডাৰ মণিৰাম দোহন হেমচন্দ্ৰ বৰুৱা ইয়াৰ ভিতৰত আমাৰ সঠিক এনসাৰ হ'ব আমাৰ আলেকজেণ্ডাৰ ব্ৰুচ কোৱেশ্চন নম্বৰ 11 অসমৰ পিতল বাচন তৈয়াৰ কৰা উল্লেখযোগ্য ঠাইখনৰ নাম কি ইয়াৰ ভিতৰত অপচন 4 দিয়া আছে বৰপেটা গুৱাহাটী হাজো আৰু নলবাৰী আমি সকলোৱে জানো হাজোৰ হাৰ্থেবাৰী নামৰ ঠাইত আমাৰ পিতল বাচন তৈয়াৰ কৰা হয় 12 নম্বৰ কোৱেশ্চন হাতী দাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম হ'ল অসমৰ মানে হাজো শুৱালকুছি নলবাৰী আৰু বৰপেটা আমি সকলোৱে জানো যে হাতী দাঁতৰ কাৰখানা আমাৰ একমাত্ৰ বৰপেটাত অৱস্থিত 13 নম্বৰ প্ৰশ্ন MGNREGA মানে মহাত্মা গান্ধী নেশনেল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি এক্ট ইয়াৰ ফুল ফৰ্ম এই আঁচনিটো অসমত কিমান চনত বলবৎ হৈছিল অপচন 4টা দিয়া আছে 2009 2005 2010 আৰু 2006 ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি 2006 চনত এই আঁচনিটো বলবৎ কৰা হৈছিল প্ৰশ্ন নম্বৰ 14 অসম ঔদ্যোগিক লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত গুৱাহাটী নাজিৰা তিনিচুকীয়া আৰু যোৰহাট ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ বি নাজিৰা কোৱেশ্চন নম্বৰ 15 ৰেল গাড়ীৰ ইঞ্জিন বনোৱা কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত কামাখ্যা যোৰহাট বঙাইগাঁও আৰু নলবাৰী এইটো আছে আমাৰ অপচন নম্বৰ সি বঙাইগাঁৱত অৱস্থিত 16 নম্বৰ কোৱেশ্চন অসমৰ ইতিহাসত স্থাপন হোৱা সৰ্বপ্ৰথম ৰেল লাইনটো কৰ পৰা কলৈ স্থাপন কৰা হৈছিল
যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় নে বঙাইগাঁৱৰ পৰা ষ্টাৰ্ট কৰি বঙাইগাঁও তিনিচুকীয়া ডিব্ৰুগড় নে ডিব্ৰুগড়ৰ পৰা ষ্টাৰ্ট কৰি ডিব্ৰুগড় মাকুম লেখামপানী বা গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰি গুৱাহাটী নগাঁও ডিব্ৰুগড় এই চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যন ভিতৰত আমাৰ সঠিক এনচাৰ হ'ব ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি মাকুম টু লেখাপানী এইটো হ'ল আমাৰ প্ৰথম অসমৰ ৰেল লাইন অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ অৱস্থিত নলবাৰী নে ৰঙিয়া আমিনগাঁও নে যোৰহাট ইয়াৰ ভিতৰত অপশ্যন নম্বৰ চি ৰঙিয়াত আমাৰ অসমৰ বনস্পতি উদ্যোগ অৱস্থিত 18 নম্বৰ তলত দিয়া সামগ্ৰীবোৰৰ ভিতৰত অসমে সাৰ্বত্ৰিক উপাৰ্জন কৰা সামগ্ৰীবিধ কি যেনে ৰেচম কয়লা চাহ আৰু ধান ইয়াৰ ভিতৰত অসমে সাৰ্বত্ৰিক উপাৰ্জন কৰে আমাৰ চাহ হয় চাহ আমাৰ কাৰেক্ট এনচাৰ 19 নম্বৰ কুৱেশ্যন অসমৰ আটাইতকৈ বৃহৎ কয়লা খানিটোৰ নাম কি তিনিচুকীয়া কয়লা খানি নামদাং কয়লা খানি ডিব্ৰুগড় কয়লা খানি আৰু যোৰহাট কয়লা খানি এই চাৰিটাৰ ভিতৰত সৰ্ববৃহৎ কয়লা খানি হ'ল আমাৰ নামদাং কয়লা খানি আজিৰ শেষৰ প্ৰশ্ন সমগ্ৰ বিশ্বৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমে বহন কৰে অপশ্যন চাৰিটা দিয়া আছে 1/6 2/3 1/4 আৰু 1/3 এই প্ৰশ্নৰ সঠিক এনচাৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কাৰ সঠিক এনচাৰ হ'ব মই নেক্সট ভিডিঅ'ত তাৰ নাম ভিডিঅ'ত উল্লেখ কৰিম আৰু ইয়াৰ আগতো মই দুটামান ভিডিঅ' জিকিৰ দিছোঁ এইটো অসম পুলিচত অহাৰ চান্স আছে কাৰণে মই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক আনিছোঁ আজি মই অসমৰ অৰ্থনীতিৰ পৰা আনিছোঁ কালি মই অসমৰ শিক্ষাৰ পৰা আনিম পিছত এনেকৈ টপিক ৱাইজ আপোনাক পঢ়াই যাম পিছত আপোনাৰ এটাও কুৱেশ্যন খালী নাযাব আৰু আপোনালোকে ভালকৈ পৰীক্ষা দি আহিব পাৰিব ইয়াৰ পিছত আমাৰ চেপ্টাৰ থাকিব অসমৰ শিক্ষাৰ বিষয়ে যেনে গুৱাহাটী বিশ্ববিদ্যালয় এনে ক'ত আছিলে উপাচাৰ্য কোন আছিল তাৰপিছত আহিব অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইসমূহ যেনেকুৱা চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোন ঠাইত এনেকৈ অসমৰ বিলাতী মাটিৰ কাৰখানা ক'ত এই যে এনেকৈ অসমৰ মুখ্য ঠাইবিলাক তাৰপিছত আমি অসমৰ ভৌগোলিক তথ্য চাম অসমৰ ভৌগোলিক তথ্য যেনেকৈ আয়তন হিচাপত অসমৰ ভাৰতৰ কিমান শতাংশ এনেকৈ তাৰপিছত অসমৰ ৰাষ্ট্ৰীয় উদ্যান চাম এনেকৈ টপিক ৱাইজ আপোনালোকৰ অসমৰ বিষয়ে এটাও নেৰিম আপোনালোকে ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু মই যিটো কুৱেশ্যন দিছোঁ এইটোৰ এনচাৰ আপুনি কমেণ্ট বক্সত জনাব থেংক ইউ ছ' মাছ